মই শংকৰদেৱ মইনা পাৰিজাতৰ মইনা দীপশিখা ফুকন। আজিৰ সভাৰ সভানেত্ৰী মহোদয়া, সভাত উপস্থিত সন্মানীয় অতিথিবৃন্দ, মইনা পাৰিজাতৰ বিভিন্ন শাখাসমূহৰ বিষয়ববীয়াসকলৰ লগতে মৰমৰ মইনা মাইনীসকল, প্ৰথমতে সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আজিৰ এই সভাত মোক এটি বক্তব্য আগবঢ়াবলৈ দিয়াৰ বাবে ইয়াৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ক'ব পাৰোঁ যে মইনা পাৰিজাত এনে এটি সুন্দৰ অনুষ্ঠান য'ত আমাক অৰ্থাৎ শিশুসকলক শাৰীৰিক, মানসিক, বৌদ্ধিক, সাংস্কৃতিক তথা সাহিত্যিক আদি সকলো দিশতেই বিকাশৰ ক্ষেত্ৰত সুবিধা দিয়া হয়। মইনা পাৰিজাত এনে এটি শিশুৰ কল্যাণকামী অনুষ্ঠান যিয়ে শিশুসকলক একেখন পতাকাৰ তলতেই সাহসেৰে অনুপ্ৰেৰণা যোগোৱাৰ লগতে আগুৱাই নিয়ে। মইনা পাৰিজাতৰ মূল মন্ত্ৰ হৈছে পোহৰ বিচাৰি যাওঁ। হয়, আমি নিশ্চয় মইনা পাৰিজাতৰ জৰিয়তে পোহৰৰ সন্ধান পাব পাৰোঁ। মইনা পাৰিজাতৰ মূল উদ্দেশ্য হৈছে সৎ চিন্তা আৰু সৎ শিক্ষাৰ যোগেৰে মইনাসকলক দেশৰ সুনাগৰিক হ'বলৈ আগুৱাই নিয়া। মইনা পাৰিজাতৰ বিভিন্ন প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি আমি বহু কথা শিকিব পাৰোঁ। এক কথাত ক'ব পাৰোঁ যে মইনা পাৰিজাতৰ গুৰি ধৰোঁতাসকলে আমাক এনে এখন মঞ্চ দিছে যি মঞ্চৰ জৰিয়তে আমি বহু কথা শিকিব পাৰোঁ আৰু এই মঞ্চৰ জৰিয়তে বহু শিশু বৰ্তমানে প্ৰতিভাৱান হৈ উঠিছে। শেষত অজানিতে হৈ যোৱা ভুল ত্ৰুটিসমূহৰ বাবে ক্ষমা মাৰ্জনা কৰি মোৰ চমু বক্তব্যটি সামৰণি মাৰিছোঁ। ধন্যবাদ।